নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত আহিছোঁ টিকটাকৰ অন্য এটা প্ৰগ্ৰেমলৈ এপিছ'ডলৈ আহিছোঁ আৰু আজি মই আপোনালোকৰ লগত চিনাকি কৰাই দিম আৰু মই এগৰাকী লোকৰ লগত মই কথা পাতিম। তেওঁ হৈছে অসম সাহিত্য সভাৰ জয়সিং হানছে বঁটা প্ৰাপক তেওঁ, আৰু তেওঁৰ লগত আজি আপোনালোকক বিভিন্ন সাহিত্যৰ বিষয়ৰ ওপৰত মই তেওঁলোকক আলোচনা কৰিম আৰু মই পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। হয়, আজি মোৰ লগত উপস্থিত আছে টংক কোঁৱৰ। তেওঁ হৈছে সাহিত্য চৰ্চা কৰিছে যথেষ্ট পৰিমাণে আৰু লগতে তেওঁ অসম সাহিত্য সভাৰ জয়সিং হানছে বঁটাও তেওঁ লাভ কৰিছে আৰু এই সন্দৰ্ভত মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। ছাৰ, প্ৰথমতে মই আপোনাক মোৰ যি টিকটাক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে ছাৰ, আপুনি সাহিত্যৰ ক্ষেত্ৰত যথেষ্টখিনি আপুনি অৰিহণা যোগাইছে আৰু যথেষ্টখিনি কাম কৰিছে, আমি দেখিবলৈ পাইছোঁ। কিন্তু ছাৰ, এই সাহিত্যৰ প্ৰতি আপুনি আকৰ্ষিত কেনেকৈ হ'ল বা সাহিত্য চৰ্চা কৰিব লাগিব আপোনাৰ মনত এই যিটো চিন্তা, সেইটো কেনেকৈ ধৰণে সোমাল ছাৰ? সাহিত্য চৰ্চাৰ আৰম্ভণিটো আচলতে মোৰ সৰুকালতে হৈছিলে। বিশেষকৈ আমি হাইস্কুল আৰু হাইস্কুলৰ পৰা কলেজলৈ যোৱাৰ সময়ত আমি কেইজনমান একে চিন্তাৰ বন্ধু আছিলোঁ আৰু সেই বন্ধুকেইজনে সাধাৰণতে সেই চেমনীয়া স্বৰ লিখিছিলে, বিশেষকৈ অসমবাণীত আৰু জনমভূমি। তাৰপিছত এই নগাঁৱৰ পৰা এখন পেপাৰ ওলাইছিলে গণতন্ত্ৰ বুলি, তাত আমি তেতিয়া সৰু শিশু শিতানত লিখা লিখি কৰিছিলোঁ আৰু সেই লিখা লিখি কৰি ইজনে সিজনক দেখি আমাৰ মাজতেই সাহিত্য চৰ্চাৰ এটা পৰিৱেশ গঢ়ি উঠিছিলে আৰু তেনেকৈ মই আকৰ্ষিত হৈছিলোঁ। ছাৰ, আপুনি যে যি জয়সিং হানছে সোঁৱৰণি বঁটা আপুনি পাইছিলে, সেই সোঁৱৰণি বঁটা পোৱাৰ আৰু কাহিনীটো কি আছিলে ছাৰ? যিটো মোক জয়সিং হানছে বঁটা দিলে, জয়সিং হানছে বঁটাটো অসম সাহিত্য সভাই দিয়ে আৰু এইটো জয়সিং হানছে পৰিয়ালৰ ফালৰ পৰা এইটো বঁটাটো দিয়া হৈছে। আৰু এই জয়সিং হানছে বঁটাৰ দিয়াৰ মূল উদ্দেশ্যটো হৈছে বিশেষকৈ অনা কাৰ্বি লোকে কাৰ্বি সাহিত্য চৰ্চা বা কাৰ্বি সংস্কৃতি চৰ্চাত যদি কিছু অৰিহণা যোগায়, তেতিয়াহ'লে এই বঁটাটো তেওঁলোকে প্ৰদান কৰে। আৰু মই কাৰ্বি আংলঙলৈ 72 চনতে আহিছিলোঁ। 72 চনত আহি মই এনেকুৱা ভিতৰুৱা জেগাত আছিলোঁ, ব্লক 1ৰ উমখেমি বুলি এনেকুৱা জেগাত। আৰু তাত মোৰ এনেকুৱা হৈছিলে, কাৰ্বি ভাষা বা অন্য অসমীয়া ভাষাৰ বাহিৰে আমি ইংলিছতে নাইবা কেতিয়াবা নেপালীত, কেতিয়াবা খাচীয়াত আৰু বেছিভাগেই মই কাৰ্বি ভাষাত কথা পাতিবলৈ আছিলে তেওঁলোকৰ লগত, শিকিছিলোঁ ভাষাটো ভুলে শুদ্ধই। আৰু সেই তেতিয়াৰ পৰাই মই ভাষাটো অলপ শিকিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মোৰ কিছুমান বন্ধুৰ লগত পৰি এই বন্ধুকেইজনে মোক শিকালে আৰু মোৰ পৰিবাৰ কাৰ্বি। যেতিয়া মই অসমীয়া মোৰ ঘৰত কাৰ্বিতেই কথা পাতোঁ আৰু ল'ৰা ছোৱালীকেইটায়ো মোটামুটি এটা সময়লৈকে কাৰ্বিতেই কথা পাতিছিলে। গতিকে সেই কাৰ্বিত কথা পাতি আৰু ভিতৰত মই সোমাই গৈ দেখিলোঁ তেওঁলোকৰ কৃষ্টি সংস্কৃতি বহুত কিবা কিবি মই দেখিলোঁ। মই কিছুমান আগতে নেদেখা বস্তু দেখিলোঁ। চমাংকান দেখিলোঁ। তাৰপিছত তেওঁলোকৰ এতিয়া মানুহ যেতিয়া ঢুকালে বিননি যিটো চাৰহেপিয়ে এইটো গায়, সেইটো দেখিলোঁ। তাৰপিছত আৰু দেখিলোঁ যে তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ মৃতদেহটো প্ৰায় 3 দিন তেওঁলোকে তাতেই ৰাখে। গতিকে এইবিলাক দেখি মোৰ কিছু কৌতূহল হ'ল আৰু সেই কৌতূহলৰ কাৰণে মই তাৰ লোকেল মানুহক সুধিছিলোঁ এইবিলাক কিয় হয়। তেতিয়া মোক তেওঁলোকে বুজাইছিলে এই কথাটো আৰু সেইটোৰ পৰা মই তেওঁলোকৰ কালচাৰটোৰ বিষয়ে জানিবলৈ বৰ আগ্ৰহী হৈছিলোঁ। আৰু মানুহবিলাকৰ যিটো সৰলতা, সেই সৰলতাটোৱে মোক তেওঁলোকৰ মাজলৈ বেছিকৈ সোমোৱাই নিছিলে। আৰু মই সেই সময়ত কিছুমান জেগাত মই খোজকাঢ়ি যাবলগীয়া হৈছিলে আৰু খোজকাঢ়ি যাবলগীয়া হওঁতে মই কিছুমান তাত পাথৰ শিল থিয় কৰি থোৱা দেখিছিলোঁ। আৰু মই যিখন গাঁৱত আছিলোঁ তাৰ ওচৰতেই এখন গাঁৱত এটা গাঁত খন্দা আছিলে আৰু গাঁতটোৰ কাষতেই দুটামান শিল পুতি থোৱা আছিলে। মই পিছত তেওঁলোকক সুধি পেলাই জানিব পাৰিলোঁ যে সেই জেগাটুকুৰা আছিলে এসময়ত এই তেওঁলোকৰ চমাংকান মৃতকৰ শ্ৰাদ্ধ, যিটো কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধ চমাংকান পতাৰ জেগা আছিলে। আৰু গতিকে সেই চমাংকানৰ বিষয়ে মই তেতিয়া তেওঁলোকক সুধিলোঁ আৰু তেওঁলোকে তেতিয়া মোক কিছু কথা কৈছিলে। আৰু তেনেকৈয়ে লাহে লাহে মই ভাষাটো, বিশেষকৈ মোৰ কাৰ্বি ভাষাটো মই তেওঁলোকৰ মাজত, মই যিহেতু স্কুলত আছিলোঁ, তেওঁলোকৰ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ লগত মই তেওঁলোকৰ ভাষাত ভুলে শুদ্ধই কথা পাতিছিলোঁ। আৰু
তেওঁলোকক মই অসমীয়া ভাষাত শিকাইছিলোঁ, কাৰণ মই যিখন স্কুলত শিক্ষকতা কৰিছিলোঁ তাত অসমীয়া মাধ্যমটো ইংৰাজী আছিলে আৰু অসমীয়া ভাষাটোৱেই নাছিলে। গতিকে মই এনেকৈয়ে তেওঁলোকৰ লগত মিলা মিছা কৰি লাহে লাহে তেওঁলোকৰ ভাষাটো শিকিলোঁ আৰু সংস্কৃতিৰ লগত মই চহকী হ'লোঁ। আৰু তেনেকৈয়ে মই এই তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু মানুহখিনি অধ্যয়ন কৰাৰ কাৰণে মোৰ এটা ইচ্ছা হৈছিলে, আৰু সেই ইচ্ছামতে মই এতিয়ালৈও মোৰ শেষ হোৱা নাই এই তেওঁলোকৰ কালচাৰ আৰু ভাষা বা সাহিত্যৰ বিষয়ে জনাটো। তথাপি তাৰ মাজতে মই এতিয়াও তেওঁলোকৰ বিষয়ে মই কিছু জ্ঞান আহৰণ কৰি আছোঁ। ছাৰ, আপোনাৰ বৰ্তমানলৈকে কি মানে কিতাপ বা প্ৰকাশ হৈছে, বা আপুনি কাৰ্বি সাহিত্যৰ লগত জড়িত যিহেতু আছে, যে কাৰ্বি ভাষাৰো কিতাপ আপোনাৰ বৰ্তমানলৈকে প্ৰকাশ কৰিছে নেকি আপুনি? মোৰ এতিয়ালৈকে মোৰ কাৰ্বি গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ হোৱা নাই, আৰু খুব সম্ভৱ আৰু এই এবছৰৰ ভিতৰত এখন তেওঁলোকৰ কাৰ্বি ভাষাৰ কিতাপ এখন প্ৰকাশ হ'ব, সেইটো এতিয়া মই নকওঁ। আৰু মোৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ বুলি ক'লে মই অনুবাদ আছিলে প্ৰথমখন আছিলে আমাৰ বিশ্বৰ ভাল ভাল গল্পবিলাকক আমি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি বিশ্বৰ নিৰ্বাচিত শ্ৰেষ্ঠ গল্প বুলি এখন কিতাপ উলিয়াইছিলোঁ। আৰু সেইখন মই যেতিয়া গুৱাহাটীত আছিলোঁ, গুৱাহাটীত মই এখন আলোচনীত সহ সম্পাদক হিচাপে আছিলোঁ। তেতিয়া তাৰ সম্পাদক আৰু উপ সম্পাদক কেইজনমান লগ লাগি আমি সেই কিতাপখন উলিয়াইছিলোঁ। তাৰপিছতেই মই আৰু এখন তথ্যমূলক কিতাপ উলিয়াইছিলোঁ, সেইখন হৈছে বিশ্বৰ 7টি প্ৰাচীন আশ্চৰ্য। সেইটো আচলতে 7টি প্ৰাচীন আশ্চৰ্যৰ ওপৰত লিখা হৈছিলে সৰু ল'ৰা ছোৱালীৰ কাৰণে। তাৰপিছত মই এখন উলিয়াইছিলোঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে, সেইখনো যে জীৱ জন্তুৰ সাধুবিলাক মই অলপ কিছু বেলেগৰ পৰাও লৈছিলোঁ আৰু মই নিজেও লৈছিলোঁ। তেওঁলোকৰ বিচিত্ৰ যিখিনি চৰিত্ৰ, জীৱ জন্তুৰ চৰিত্ৰ, ৰং, কিবা কিবি, সেইটো কিয় বেলেগ হয়, তেওঁলোকে কিয় এনেকুৱা কৰে, এনেকুৱা কিছুমান কথা আছিলে। যে এই গৰিলাই কিয় মাংস নাখায়, বা চৰাইবিলাকৰ ৰংবিলাক কিয় একে নহয়, এনেকুৱা বিষয় লৈ মই এইখন লিখিছিলোঁ। তাৰপিছত মই লিখিছিলোঁ আৰু এখন কিতাপ, ৰঙা চাইকেল চলোৱা ছোৱালীবোৰ বুলি এখন কবিতাৰ কিতাপ লিখিছিলোঁ। সেইখন এতিয়াৰ পৰা 7-8 বছৰ আগত প্ৰকাশ হৈছে। তাৰপিছত আকৌ শিশুবিলাকৰ কাৰণে এখন লিখিছিলোঁ, মানে আমাৰ ভূতৰ প্ৰতি শিশুবিলাকৰ মনৰ পৰা ভয়ভাৱটো আঁতৰাবৰ কাৰণে অলপ বৈজ্ঞানিক বিশ্লেষণেৰে এখন কিতাপ লিখিছিলোঁ। কিতাপখনৰ নাম হৈছে মই লগ পোৱা ভূতকেইটা। সেইখন ইতিমধ্যে পাব্লিছ হৈ গৈছে। তাৰপিছত আৰু মই এখন কাৰ্বি ভাষাৰ মানে বিশেষ এজন ব্যক্তি, কাৰ্বি ভাষাৰ ওপৰত চৰ্চা কৰি থকা, অসমীয়া ভাষাৰ ওপৰত চৰ্চা কৰি থকা হাংমিজি হানছেৰ হাং কেথান দজনিচি টমো বুলি এখন কিতাপ ওলাইছিলে তেখেতে, 12টা গল্পৰ। সেই গল্পৰ কিতাপখন মই কাৰ্বিৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিলোঁ। তাৰপিছত এনেকৈয়ে মই নিজা হিচাপে সেইবোৰে আছিলে। আৰু এনেই মই হেৰিত কাম কৰিছিলোঁ, এই সাক্ষৰ ভাৰতত থাকোঁতে আমাৰ এটা গ্ৰুপ আছিলে কাৰ্বি আংলঙৰ পৰা। আমি সেই গ্ৰুপটোৱে কিছুমান শিকাৰৰ কাৰণে কিছুমান কিতাপ লিখিছিলোঁ। এইটো লিফলেটৰ নিচিনা কিতাপ, প্ৰায় 12খনমান কিতাপ লিখিছিলোঁ। লিখি পেলাই আমি সেইটো সাক্ষৰ ভাৰতৰ যিখিনি কাৰ্বি ভাষাৰ যিবিলাকে লিখা পঢ়া নাজানে মানুহখিনিয়ে, তেওঁলোকে যাতে লিখা পঢ়া শিকিব পাৰে তাৰ কাৰণে কিছুমান আমি এই সৰু সৰু কিতাপ আমি তেনেকৈ লিখিছিলোঁ। আৰু সদ্যহতে মোৰ প্ৰকাশিত কিতাপ সিমানেই মনত পৰাত। ছাৰ, এতিয়া নৱপ্ৰজন্মৰ যিসকল সাহিত্য চৰ্চা কৰি থকা ব্যক্তি আছে বা যুৱক যুৱতী আছে, এতিয়া আপোনালোকৰ সময় আৰু বৰ্তমান সময় যিটো নৱপ্ৰজন্মৰ যুৱক যুৱতী, তেওঁলোকে কেনেধৰণে সাহিত্য চৰ্চা কৰিছে, বা আৰু তেওঁলোকক উদ্দেশ্যি আপুনি কি পৰামৰ্শ ছাৰ আগবঢ়াব? ছাৰ, আপোনাৰ বৰ্তমানলৈকে কি মানে কিতাপ বা প্ৰকাশ হৈছে, বা আপুনি কাৰ্বি সাহিত্যৰ লগত জড়িত যিহেতু আছে, যে কাৰ্বি ভাষাৰো কিতাপ আপোনাৰ বৰ্তমানলৈকে প্ৰকাশ কৰিছে নেকি আপুনি?
নৱপ্ৰজন্মৰ যিখিনি ওলাইছে বহুত সম্ভাৱনাপূৰ্ণ সাহিত্যিক কিছুমান ওলাইছে, ল'ৰা ছোৱালী কিছুমান, লিখক লেখীয়া কিছুমান। তেওঁলোকে বহুত পৰীক্ষা নিৰীক্ষাৰে কিছুমান ৰচনা কৰি আহিছে, গল্পই হওক বা উপন্যাসেই হওক বা প্ৰবন্ধ পাতিয়েই হওক, তেওঁলোকৰ মানদণ্ড বহুত উচ্চ। আৰু তেওঁলোকে আৰু কিছুমান দেখা যায় তেওঁলোকে কিছু এটা সময়লৈকে সাহিত্য চৰ্চা কৰি তাৰপিছত এৰি দিছে। এইটো কাৰণটো কি জনা নাযায়। সেইটো তেওঁলোকে সম্ভাৱনাপূৰ্ণ কিছুমান লিখকে তেওঁলোকে এই সাহিত্য চৰ্চাটো আগবঢ়াই নিলে বেছি ভাল। আৰু তেওঁলোকে এতিয়া ইয়াত বিশেষকৈ অসমত বিভিন্ন জনজাতি, বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰিছে। তেওঁলোকে এই ভাষাবিলাক জানি অধ্যয়ন কৰি সেই ভাষাবিলাকৰ ভিতৰত কি আছে তেওঁলোকৰ, যিহেতু কাৰ্বি ভাষাত মই বিশেষকৈ কৈছোঁ, কাৰ্বি ভাষাত যিখিনি সাহিত্য আছে এতিয়ালৈকে চব মৌখিকভাৱেই আছে। তাৰে কিছু সংখ্যক এতিয়া প্ৰায় 100 বছৰমানহে হৈছে কাৰ্বি ভাষাটোৰ লিখিত ৰূপ পোৱা। গতিকে এই যিখিনি কাৰ্বি ভাষাত সিঁচৰিত হৈ আছে, মুখে মুখে চলি অহা যিখিনি আছে, এইখিনি নতুন চামে কাৰ্বিয়ে হওক বা অনা কাৰ্বি হওক, এইখিনি সংগ্ৰহ কৰিলে এটা ভাল সাহিত্য সম্ভাৰ গোট খাব বুলি মই ভাবোঁ। গতিকে নতুন চামে এইখিনি কৰাটো মই বিচাৰোঁ। আৰু কবিতাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে, কাৰণ নতুন চাম বুলি ক'লে মই অকল অসমীয়া ভাষাৰে কোৱা নাই, কাৰ্বি ভাষাৰ যিখিনি নতুন কবি আছে সেইখিনি বহুত সম্ভাৱনাপূৰ্ণ। তেওঁলোকে নিজেই কবিতাৰ অনুষ্ঠান কৰিছে। সেই কবিতা অনুষ্ঠান কৰি তেওঁলোকে জিলাখনৰ বহু ঠাইত কবিতাৰ প্ৰতিযোগিতা পাতিছে, কবিতা ৰচনাৰ কাৰণে তেওঁলোকক উদগনি যোগাইছে। গতিকে সেইটো এটা ভাল, তেওঁলোকে ভাল কাম কৰি আছে কাৰ্বি এইসকলে। আৰু এইটো অকল এতিয়া কবিতাৰ যিটো আন্দোলন হৈছে, কবিতাৰ আন্দোলনটো অকল কাৰ্বি ভাষাতেই হৈছে এইটো নহয়। অসমীয়া ভাষাটো এতিয়া গোটেই ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ নতুন কবিসকলে নতুন নতুন ধৰণে কবিতা চৰ্চা কৰিছে। তেওঁলোকে ঠায়ে ঠায়ে এতিয়া যিটো লকডাউন হৈ আছে, লকডাউনৰ সময়তো তেওঁলোকে এই ফেচবুকৰ যোগেদি হওক বা অন্য তেনেকুৱা ইলেক্ট্ৰনিক মাধ্যমেদি হওক তেওঁলোকে এইটো সাহিত্যটো চৰ্চা কৰি আছে। আৰু তেওঁলোকে সেই চৰ্চিত কবিতাবিলাকৰ পৰা তেওঁলোকে ভাল ভাল কবিতা পুথিও তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে এইটো এটা মই শুভ লক্ষণ বুলি ভাবোঁ। তাৰমানে আচলতে এই নৱপ্ৰজন্মৰ যিসকল সাহিত্য অনুৰাগী বা সাহিত্যৰ চৰ্চা কৰি আছে বা তেওঁলোকৰ বিষয়ে আছে, আপুনি কি ক'ব? তেওঁলোকৰ মানে গুণ দুখ বা তেনেকুৱা ধৰণৰ বিষয়টো কি ক'ব? প্ৰজন্মক মই কি ক'ম, তেওঁলোকে যিটো বিষয়ত সাহিত্য চৰ্চা কৰিছে, কাৰণ বিভিন্নজনে বিভিন্ন দিশত কৰি আছে সাহিত্য চৰ্চাটো। কোনোবাই গল্প লিখিছে, কোনোবাই প্ৰবন্ধ লিখিছে, কোনোবাই হয়তো কবিতা লিখিছে, কোনোবাই ভ্ৰমণ কাহিনী লিখিছে। গতিকে তেওঁলোকক মই, কোনোবাই প্ৰবন্ধ লিখি আছে তেওঁক মই গল্প লিখিবলৈ ক'ব নোৱাৰোঁ, আৰু কোনোবাই গল্প লিখি আছে তেওঁক মই কবিতা লিখিবলৈ ক'ব নোৱাৰোঁ। গতিকে তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত যিখিনি কাম কৰি আছে, তেওঁলোকে অলপ চিৰিয়াছলি কামখিনি কৰক আৰু তেওঁলোকে অধ্যয়ন কৰক। আৰু আজিকালি কিছুমান সাহিত্য দেখা যায় তেওঁলোকৰ অধ্যয়ন পুষ্টতাটো কিছু কম দেখা যায়। গতিকে তেওঁলোকে সেই যিখিনি তেনেকুৱা আছে তেওঁলোকে অলপ অধ্যয়ন কৰক। আৰু তেওঁলোকে এতিয়া জনসাধাৰণৰ কাৰণে তেওঁলোকে সাহিত্য চৰ্চা কৰক, যি দিশতেই নকৰক। কাৰণ আমাৰ দেশখনেই হৈছে আমাৰ দুখীয়া মানুহৰ দেশ, আৰু দুখীয়া লোকসকলৰ জীৱনৰ ওপৰত তেওঁলোকে বিভিন্ন দিশত ৰচনা কৰক। প্ৰবন্ধটো তেওঁলোকে কৰিব পাৰে তেনেকুৱা, কাৰণ আমাৰ দুখীয়া দেশখনৰ কি কৰিলে অৰ্থনৈতিকভাৱে তেওঁলোকৰ উন্নতি হ'ব, এনেকুৱা কিছুমান তেওঁলোকে পথ দেখুৱাব পাৰে। বা আমাৰ নৱপ্ৰজন্মৰ ক'ত ক'ত ভুল হৈ গৈছে, কি কি কাম নকৰিবলগীয়া কাম কৰিছে আৰু কি কৰিবলগীয়া কাম কৰা নাই, সেইখিনিৰ প্ৰতি তেওঁলোকে নতুন যিখিনি লিখক ওলাই আহিছে তেওঁলোকে তেওঁলোকক পথ প্ৰদৰ্শন কৰক। আৰু বিশেষ কিনো ক'ম, তেওঁলোকে যিখিনি কৰি আছে মুঠতে ঠিকমতেই কৰি আছে। যিখিনিয়ে একান্তভাৱে তেওঁলোকে সাহিত্য চৰ্চা কৰি আছে, তেওঁলোকে ভালদৰে সাহিত্য চৰ্চা কৰি আছে। আৰু নতুন একচাম খুব ভাল সাহিত্যিক অসমীয়া সাহিত্যত বা অসমৰ যিখিনি ভাষা সংস্কৃতি আছে তেওঁলোকৰ সাহিত্যত ওলাই আহিছে। এইটো এটা ভাল লক্ষণ। ছাৰ, সাহিত্য চৰ্চাৰ উপৰিও আৰু আপুনি কি কি কাম কৰি ভাল পায় বা কি কামৰ লগত আপুনি সদ্যহতে জড়িত হৈ আছে? সাহিত্য চৰ্চাৰ উপৰিও মই বিশেষ কাম একো কৰা নাই তেনেকৈ, কিন্তু মই
মানে এগৰাকী সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে সামাজিক দায়বদ্ধ আৰু নিজৰ ব্যক্তিগত কিছুমান কামো মই কৰিছোঁ। এতিয়া ধৰক মোৰ কাৰ্বি আংলঙৰ ব্লক 1ত মই য'ত আছিলোঁ আগতে, তাত মোৰ এখন নাচপতি বাগান আছে। সেইখন মই এই বোধহয় 80 চন মানৰ পৰা আৰম্ভ কৰিছিলোঁ, 80 চনতে। তাৰপিছত সেই নাচপতি বাগানখন বোধহয় এতিয়া মই বহুত দিন তাত একেলেঠাই থাকিব নোৱাৰাৰ কাৰণে কিছুমান গছ মৰি গৈছে আৰু নতুনকৈ গছ বিশেষ লগাব পৰা নাই। প্ৰায় 8 বিঘামানৰ এখন বাগান আছে। তাৰ উপৰিও কিছুদিনৰ আগৰ পৰা তাত এখন মাটি কঁঠালৰ বাৰী এখন আছে। মাটি কঁঠালৰ বাৰী 3 বিঘামানহে আছে, বেছি নাই। গতিকে সেইটো কৰি আছোঁ। তাৰোপৰি মই এনেই খেলা ধূলাৰ ক্ষেত্ৰত আছোঁ কিছু। খেলা ধূলাৰ ক্ষেত্ৰত মই ধৰি এতিয়া মাষ্টাৰ্ছ গেমছৰ অলপ খেলা ধূলা কৰোঁ। আমাৰ অসমৰ টীমৰ লগত গৈ পেলাই মই নেশ্যনেল খেলিছোঁ। তাৰপিছত ইয়াতো আমি স্বাস্থ্য ৰক্ষাৰ কাৰণে আমি যিখিনি পিছৰ চামক তেওঁলোকক কিছু আমি কৰিছোঁ, প্ৰেৰণা দিয়াৰ চেষ্টা এটা কৰিছোঁ। কিমান প্ৰেৰণা পাইছে নাজানো। তাৰোপৰি মই এতিয়া ৰিটায়াৰমেণ্ট মোৰ এতিয়াৰ পৰা প্ৰায় 15 বছৰ ৰিটায়াৰ হৈ গ'লোঁ মই। মোৰ 2006 চনৰ ৰিটায়াৰ, 2006ত। আৰু এই ৰিটায়াৰমেণ্টৰ পিছতেই মই ইয়াৰে বৈঠালাংছুত আছোঁ এতিয়া। মই বৈঠালাংছুতে এখন প্ৰাইভেট স্কুলত, প্ৰাইভেট কলেজ, জুনিয়ৰ কলেজত আৰু স্কুলত মই তাতেই তেওঁলোকৰ লগতে, ষ্টাফৰ লগতে তেওঁলোকৰ লগত আছোঁ, ল'ৰা ছোৱালীখিনিৰ লগত। তাৰপিছত তাৰ যিখন ৰিচভ একাডেমি বুলি কয়, ৰিচভ একাডেমিত আছোঁ। তাত গোটেই হেৰিখিনি কলেজখিনি চলোৱাৰ, স্কুলখিনি চলোৱাৰ দায়িত্বটো আছে টুটু নিগমে চলাই আছে। গতিকে মই তেওঁৰ লগতে থাকোঁ আৰু বিশেষ একো কৰা নাই, মই লগতহে আছোঁ। তেওঁলোকে কামখিনি কৰি আছে। আৰু ইয়াতো মই মোৰ এখন মাটি কঁঠালৰ বাগান আছে ইয়াত। পাহাৰৰ ওপৰত এটা টিলাত মই মাটি কঁঠালৰ বাগান কৰিছোঁ। তাৰপিছত কিছুমান চেগুন গছ আছে, চেগুন হয়তো 40-50 জোপামান চেগুন গছ হ'ব। আৰু মাজে মাজে মই ৰুইছোঁ ইয়াত, আগৰ গছ ৰুইছোঁ। তাৰপিছত তামোল পাণ এইখিনিতো আৰু ইয়াত হয়, গতিকে মই তামোল পাণ কৰিছোঁ। অন্য বিশেষ মানে মোৰ এই সাহিত্য চৰ্চাৰ বাহিৰে অন্য বিশেষ কাম মই অন্য তেনেকৈ কৰা নাই। যিখিনি ৰাইজৰ লগত কৰিবলগীয়া, ইয়াত ৰাইজৰ লগত ক'ৰবাত যাব লাগে, কিবা মিটিং কৰিব লাগে, কিবা কালচাৰেল অনুষ্ঠান কৰিব লাগে, সেইবিলাকত মই সহযোগ কৰি থাকোঁ। ঠিক আছে, ধন্যবাদ ছাৰ। আপোনাৰ পৰা বহুতখিনি কথা গম পালোঁ, মানে সাহিত্য চৰ্চাই হওক বা আনুষাংগিক যিবোৰ কথা, সেইবোৰ কথা আপোনাৰ পৰা যথেষ্টখিনি গম পালোঁ। আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা আছে সেইবোৰ সুন্দৰ হওক বা আপোনাৰ সফল হওক, তাৰ আমি কামনা কৰিছোঁ। আৰু শেষত আপুনি যিসকল এই চেনেল চাই থকা যিসকল লোক, তেওঁলোকক আপুনি কি ক'ব ছাৰ? তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু টিকটাকলৈ মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ ক'বলগীয়াটো একো নাই। আমাৰ এইখিনি কথা তেওঁলোকে ধৈৰ্য্যৰে শুনাৰ কাৰণে দৰ্শক শ্ৰোতাসকলক আমাৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ধন্যবাদ। আপোনালোকে আজি দেখা পালে আজি কোঁৱৰ ছাৰক। আৰু অনাগত যি পিছৰ এপিছ'ড আহিব, সেই এপিছ'ড আমি হয়তো আৰু এগৰাকী বা নহয়তো অন্য এটা বিষয় আমি আপোনাক উপস্থাপন কৰিব চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব টিকটাক।